plastic bottle. Hello everyone, আশা কৰিছো আপোনালোকৰ বহুত ভালে আছে। নীলাক্ষী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া মানে মই লগৰখিনিৰ লগত বজাৰ কৰিবলৈ যাবলৈ ওলাইছো। তো আপোনালোকক কি কৰো কি বজাৰ কৰো আপোনালোকক সেইখিনিকে দেখাম আৰু সিহঁত কৈছে মোক ক'লে মানে মই দিনতে বজাৰখিনি কৰিম। সিহঁতে এতিয়া ফোন কৈছে বোলে দিনত নকৰো, ৰাতি যাম, ৰাতি ওলাই যাম, ৰাতি এতিয়া মানে এনেই আৰু এতিয়া ওলাবলৈ নালাগে, এতিয়া নোলাও। এতিয়া মানে এনেই থাকো আৰু ঘৰতে। বাকী ৰাতিহে যাম, ৰাতিহে ভিডিঅ'টো কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ইয়াতে মানে আপোনালোকক কথা এটা কোৱা হোৱাই নাই। তাত মানে আজি মই গৈ পেলাই থাকিমগৈ। লগৰজনী বায়েকৰ ঘৰ মানে তাত বনাই আছে। তো বায়েকৰ ঘৰত মানে মানুহ কোনো নাথাকে। তো আমি যাই পেলাই মানে আজি মানে তাত গৈ পেলাই থাকিমগৈহে। মানে আমাক আজিৰ কাৰণে, আজি ৰাতিটোৰ কাৰণে আৰু কাইলৈ কাৰণে 2 দিন মানে আমাক ঘৰটো দি দিছে। সিহঁতৰ মানে কোনো ঘৰত মানুহ দুনুহ নাথাকে, বিচনা এখন আছে মাত্ৰ। আমি তেনেকৈ এডজাষ্ট কৰি পেলাই শুই যাম আৰু তাত মানে আজি আমি গোটেইকেইজনী লগ খাম, লগ খাই পেলাই থাকিম কৰিম। সেইকাৰণে আমি বজাৰখিনি কৰিব লৈছোঁ। তাত বস্তু পাওঁ নে নাপাওঁ ঠিক নাই, সেইকাৰণে মানে বস্তুখিনি য'ত যি লাগে মানে এয়া আমি বজাৰ কৰিবলৈ আহিছোঁ। আৰু বজাৰ কৰি পেলাই আমি কি কিনিছোঁ আপোনালোকক দেখাই আছোঁ। হৈ গৈছে মোটামুটি। দেখা পাইছে আমি কাজু বৰফি ললো। কাজু বৰফি লৈছে, নিতুৱে আৰম্ভ কৰিছে প্ৰথম খোলাটো। সেয়া লগৰখিনি মাছ মাংস আনিবগৈ আহাই নাই, সিহঁতৰ অপেক্ষাতে বহি আছো আমি নে সিহঁতে আমাক এৰি থৈ আমি এয়াকে খাইয়ে দিওঁ নেকি এতিয়া? আৰম্ভ আমিয়ে কৰিলো। খুলি দে খুলি যা। চিম চিন্তা নকৰিবা, আমি আঙুৰ খাম। অ'কে। তই যে বহি মোক নিদি পেলাই তই আঙুৰ খাই আছিলি অথনিবা। কোনে খাই আছিল? আমি এটা সিহঁতে গম নাপাকে মনে মনে আঙুৰ খাম। বোলে ঘৰ পাছকৈ বোলে এটা নে দুটা ক'ত কি হৈ আছে? বৰষুণ পৰিছে, গাড়ীৰ ভিতৰত বহি আছো। বহুত বৰষুণ পৰি আছে। এতিয়া ওলাব পৰা নাই বাহিৰলৈ। এতিয়া অলপ বহি আছো, চাওঁ বৰষুণটো কমিলে আকৌ ওলাই যাম। এয়া এতিয়া ভাত বনাই আছে। ভাত লগৰজনীয়ে বনাইছে। তো মই দেখাই আছো আপোনালোকক কি বনাইছে। ডিম, এইটো ডিমে, বিলাহী, পিঁয়াজ, এইটো হৈছে এটা, আৰু এটা আলু ভাজি। এইটো আলু কাটি থৈ দিছে। আলু ভাজিটো বনাব। দালি আছিলে নহয়, কি ইয়াত তাত দালি তাত আছে। দালি এক্সট্ৰাকে থৈ দিছে বনাই। তো ভাতটো হ'ল ন, ভাত হৈ গ'ল। এইটো ভাত হৈ গ'ল। এতিয়া আমি খামহে আৰু আলু ভাজিটো হ'লে আৰু এতিয়া খাম আৰু খাই পেলাই। এইটো এটা ভাত, এইটো ঠাণ্ডা, এইটো গৰম। কোনোবাই গৰম খালে গৰম খাব, কোনোবাই ঠাণ্ডা খালে ঠাণ্ডা খাব। এইটো গৰম, এইটো ঠাণ্ডা। ঢাকি থৈ দিছোঁ। এয়া আকৌ কাইলৈ কাৰণে চাউল কিনি আনি থৈছোঁ। কণী 2টা আছেগৈ। বাকী মই 5টা কণী ভাঙিলোঁ। ইয়াত এতিয়া 2টা কণী আছেগৈ। এয়া ভাঙা কণীখিনি এইখিনি পুৰা ভৰ্তা বনাই দিছে। তো চাই থাকিব। এয়া দেখিছে, একদম ইয়াৰ পৰা জইন দিছে, তাৰপিছত টুল দিছে, টুলৰ ওপৰত গাৰুৰ ওপৰত কাপ এটা দি পেলাই মোবাইল থৈ ৰিলচ বনাই আছে। গোটেই ৰিলচত বিজি। তাকো দেখিছে নাই, কাপ চাপ মানে একদম মানে ৰেডি কৰি লৈছে। সিহঁতৰ এইবিলাক দেখিছে নাই, ৰিলচত বিজি।